নমস্কাৰ বন্ধুসকল, আজি পোৱালিৰ 6 বিলাকৰ 24 দিন হৈছে। এইটো চাইডে দিলোঁ আৰু আজি এইটো চাইডে অলপ বহলাই দিলোঁ। এই গোটেইখন দিয়া নাই, অলপ বাকী আছে, তালৈকে দিলোঁ। এইবিলাক দেখিব পাৰিছে পোৱালিবিলাক কি ধুনীয়াকৈ আছে। এইখিনি ইয়াত আৰু অলপ আনিব লাগিব, ইয়ালৈ কম হ'ল মানে এতিয়া নিব লাগিব আৰু ভিডিঅ'টো বনাই মেলি কিনিছোঁ, আপোনালোকক দেখাইছোঁ কেনেকুৱা হৈছে গ্ৰোথটো। এইকেইটাত অকণমান পানী সৰহকৈ দিবলগীয়া হয়। পানী লাষ্টলৈ কি জানো, ইয়াত খাই ভাল পায়, ঠাণ্ডা লাগে নে কি নে, ঠাণ্ডাতে খাই দিয়ে চাগে। পানী ইমানটো পৰিমাণত দিছোঁ, শেষ কৰি দিয়ে, কিন্তু মাজৰবিলাকত শেষ নকৰেগৈ। এইখিনি ইয়াতো আনিব লাগিব, ইয়াত 50টামান আনিব আছে, মাজৰ পৰা আনিব লাগিব। খাই আছে ধুনীয়াকৈ। দেখিছে কি সুন্দৰ। ভিডিঅ'টো ভাল লাগিলে লাইক, শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰি দিব।